মনটো কাকতিয়ে বেজি দিলেই গৰু ছাগলীৰ মৃত্যু হয় কিন্তু কিয় এই কিয় উত্তৰ বিচাৰোঁতে ওলাই পৰিলে এখন পশু চিকিৎসালয়ৰ বহু কথা বিনামূলীয়া পশু চিকিৎসালয়ৰ নামত কিয় লোৱা হয় ধন 200 টকা লৈছো খৰচ মানে দূৰত্বটো লৈ পেলাই কথা হয় আৰু ট্ৰিটমেণ্টটো ধৰক বেজিৰ পইচা থাকে গতিকে অহা যোৱাৰ হেতু মানুহে তাৰমানে আগৰ পৰাই দি আহিছে আৰু এইটো পশু চিকিৎসালয়খনত চলি থকা কি এই কমিশ্যন পৰম্পৰা এটা ছাগলীৰ মৃত্যুৱে পোহৰলৈ আনিলে পশু চিকিৎসালয়খনৰ বহু কথা হয় মন্টুৰ কাণ্ডৰ পাছতে পোহৰলৈ আহিলে বিহগুৰিস্থিত ৰাজ্যিক পশু চিকিৎসালয়ৰ বহু কথা পিছে মূল ঘটনানো কি বুধবাৰে পুৱা তেজপুৰৰ বিহগুৰিস্থিত ছাগলী চুবুৰীৰ অনিল বনিয়াৰ ঘৰৰ পোহনীয়া ছাগলীটো সামান্য অসুস্থ হোৱাৰ বাবে ওচৰতে থকা বিহগুৰি পশু চিকিৎসালয়ৰ পৰা মন্টু কাকতি নামৰ সহকাৰী চিকিৎসকগৰাকীক ছাগলীটো চাবলৈ ঘৰলৈ মাতি আনিলে তাৰ পিছত মন্টু কাকতি নামৰ সহকাৰী চিকিৎসকজনে অসুস্থ হৈ থকা ছাগলীটোক তিনিটাকৈ বেজি দি যোৱাৰ পাছতে সামান্য অসুস্থ হৈ থকা ছাগলীটো আকস্মিকভাৱে মৃত্যু হয় আৰু উক্ত ঘটনাটো মন্টু কাকতি নামৰ সহকাৰী চিকিৎসকগৰাকীক ফোনযোগে জনাওঁতে তেওঁ ফোনত অশালীন ব্যৱহাৰ কৰে তাৰ পিছত অনিল বনিয়াই মন্টু কাকতি নামৰ ব্যক্তিজনক পশু চিকিৎসালয়ত গৈ কিয় এনেকুৱা হ'ল বুলি প্ৰশ্ন কৰাত মন্টু কাকতিয়ে মৃত ছাগলীটোৰ গৰাকীক অভব্য আচৰণ কৰাৰ লগতে ভাবুকিও প্ৰদান কৰে ছাগলীজনী ৰাতিপুৱাৰ পৰা মানে অকণমান ঘাম বন খোৱা নাছিলে জুপুকা লাগি আছিলে জুপুকা লাগি থাকোঁতে মই আহি পেলাই ইয়াত ডক্টৰ মাতিলোহি মাতাৰ পাছত তেওঁ গ'ল গৈ বেজি ঠিক 3টা বেজি একেলগে মাৰিছে মাৰাৰ লগে লগে মানে 2 মিনিটো নহ'ল 2 মিনিটৰ ভিতৰতে ছাগলীজনী মৰি থকাৰ পাছত মই ফোন কৰি পেলাই তেওঁক জনাওঁতে তেওঁ মানে ঢেৰ কিবা কিবি বকিছে যে গৰু ছাগলী নমৰিব নেকি বেজি দিলে মানুহো মৰি যায় তেন মানে ঢেৰ কৈছে যে মই তেতিয়া ক'লোঁ যে ওচৰ চুবুৰীয়া তেনেকৈ কিবা জেগাতো গৰু ছাগলী আপুনি বেজি দি অহাৰ পাছত মৰিছে তেখেতে তেতিয়া মানে ঢেৰ বেয়া ব্যৱহাৰ কৰাৰ নিচিনা হৈছে কৰি পেলাই মানে কৈছে মোৰ ওপৰত কি একশ্যন ল'ব পাৰে আপোনালোকে লগ যাওক ঠিক তেতিয়া মই আপোনালোকৰ যোগাযোগ কৰিলোঁ যোগাযোগ কৰোঁতে আপোনালোকে আহি পেলাই তেখেতক কি সুধিছেহি কি কৈছে মই নাজানো কিন্তু মই ভাবোঁ যে এনেকুৱা ডক্তৰ এই আমাৰ এই গাঁৱত নথকাটোৱে ভাল হয় তেওঁক বেলেগ জেগালৈ ট্ৰেন্সফাৰ দিব লাগে পাৰিলে মানে ছাছপেনশ্যনৰ ব্যৱস্থাহে কৰিব লাগে কাৰণ মানুহৰ ঘৰলৈ গৈ এটা বেজি মাৰিলে তেওঁলোকে 200 টকা লয় গৰু গৰম হোৱাৰ পাছত বেজিটোৰ দাম মাত্ৰ 15 টকা চৰকাৰে ফ্ৰীও দিয়ে এই বেজিটো তেওঁলোকে 500ৰ পৰা 1000 টকা লয় গতিকে ৰাইজৰ বহুত আপত্তি আছে বেলেগ ৰাইজকো আপোনালোকে সুধিলে নিশ্চয় গম পাব পইচা পূৰা লুণ্ঠন কৰে মানে মাতিলেই পইচা লাগে আৰু এই হস্পিটেলত চৰকাৰে বিভিন্ন ধৰণৰ মেডিচিন ছাপ্লাই দিয়ে কিন্তু ইয়ালৈ আহিলে কোনো ব্যক্তিকে মানে একো এটা মেডিচিনেই নিদিয়ে পইচাৰ বিনিময়তহে তেওঁলোকে দিয়ে গাঁওবাসীয়ে জানিব দিয়া মতে মন্টু বৰা নামৰ সহকাৰী চিকিৎসকগৰাকীয়ে তেওঁৰ আগতেও বহুবাৰ গাঁৱৰ কেইবা ঠাইতো এনেধৰণে গৰু ছাগলীক বেজি দি যোৱাৰ পাছতে আকস্মিকভাৱে মৃত্যু হয় বুলি জানিবলৈ দিয়ে তেওঁ এটা ফিজ লয় কিন্তু তেওঁ মানে এতিয়া বিভিন্ন মানুহৰ লগত বিভিন্ন অভিযোগ পাইছোঁ যে তেখেতে বেজি দিয়াৰ পাছতেই ঘৰ গৈ নাপায় গৈ বোলে গৰু ছাগলী মৰে আজি সেই এওঁলোকৰে যিটো ছাগলী কালি দেখিছোঁ ধুনীয়া সুস্থ সবল ছাগলী আৰু পাছতে গম পালোঁ বোলে বেজি দিয়াৰ পাছতে ঢুকাইছে তেনে বিষয়া তেওঁ নজনাকৈ যদি কিবা বেজি দিছে গতিকে তেওঁ উচিত কিবা এটা প্ৰশিক্ষণ লৈ দিয়াটো ভাল হয় যিহেতুকে গভৰ্ণমেণ্ট এমপ্লয়ি হয় এইটো গভৰ্ণমেণ্টৰ পৰা কমপ্লিটলি এতিয়া ফ্ৰী বুলিয়ে কৈ আছে সকলো বস্তু মানৱ সেৱাই হওক বা পশুপালন এতিয়াতো এইটোৰ ওপৰত বেছি গুৰুত্ব দি আছে গো প্ৰতিপালন বা গৰু ছাগলীৰ ওপৰত গতিকে এইটোতো একচুৱেলি চাবলৈ গ'লে পইচা ল'ব নাপায় তেখেতে কি ভিত্তিত পইচাটো লৈ আছে এতিয়া আমি এইটো নাজানো হয় ঘটনাটো ইমানেই কিন্তু কাহিনী শেষ হোৱা নাই মন্টু কাকতিয়ে চিকিৎসাৰ নামত লয় ধনো চিকিৎসালয়ৰ পৰা ঔষধ আনিবলৈ গ'লেও চৰকাৰৰ নিৰ্ধাৰিত টকাৰ বিপৰীতে অধিক টকা দিব লাগে আনকি বিনামূলীয়া চিকিৎসা সেৱাৰ নামতো লোৱা হয় ধন এনেদৰে ধন দিলেহে ৰাইজে পশু চিকিৎসাৰ সুবিধা লাভ কৰিব পাৰে
পিছে এই কথা সাংবাদিকে সোধাত ক'লে এই কমিশ্যন পৰম্পৰা হেনো আগৰে পৰা চলি আছে। শুনক কি ক'লে। খৰচ মানে দূৰত্বটো লৈ পেলাই কথা হয় আৰু ট্ৰিটমেণ্টটো ধৰক বেজিৰ পইচা থাকে, গতিকে অহা যোৱাৰ সেইটো মানুহে তাৰমানে আগৰ পৰাই দি আহিছে আৰু এইটো তাৰমানে দূৰত্বটো নিৰ্ভৰ কৰে, এনেকুৱা কথা নাই যে এনেকুৱা ল'বই লাগিব বুলি। কিন্তু মই আজিহে গম পাইছোঁ, কিন্তু মোৰ ইয়াত এবছৰ চাৰ্জত আছে। উচিত হৈছে বুলি মই ধৰক ভবা নাই এতিয়ালৈকে, কিন্তু এই কথাখিনি মই ইমান দিনে এবছৰ হ'ল মোৰ এই চাৰ্জত থকা, এই কথাখিনি মই আজিহে কিন্তু গম পাইছোঁ ইমান যে চাৰ্জ এটা হয়। খোৱাটো দায়িত্ব দিয়া নাই, কিন্তু আগৰ পৰা এইটো চলি আছে যে দৰমহা পায়। হয়, দৰমহাটো ধৰক এই ট্ৰিটমেণ্টৰ কাৰণে হ'বও পাৰে। হয় চৰকাৰী দৰমহা পোৱা স্বত্তেও তাৰ পিছতো আকৌ লগা হয় পইচা। তাৰমানে এইটো আগৰ পৰাই ধৰক এইটো চলিয়ে আহিছে চিষ্টেমটো। মই ইয়াত থকা ধৰক এবছৰ হৈছে, যিমানখিনি জানো ধৰক মই ইমান যে চাৰ্জ হয় সেইটো মই আজিহে গম পাইছোঁ। তাৰমানে ইয়াৰ ওপৰত মই বিভাগীয় কৰ্তৃপক্ষৰ লগত মানে আলোচনা কৰিব লাগিব। মই এইটো কথাখিনি মই আজিহে গম পালোঁ, গতিকে মই ওপৰৰ কৰ্তৃপক্ষৰ লগত আলোচনা কৰিব লাগিব, লৈ পেলাই কেনেকুৱা পদক্ষেপ লয়, তেতিয়া মই পিছত সেইটো জনাব পাৰিম। ফিল্ড এছিষ্টেণ্টতো ৰাতিপুৱা তেখেতে মোক মাতিবলৈ আহিলে, বোলে গৰুজনী কি ছাগলী এটা ঘাঁহ পানী কৰা নাই, চাব গ'লোঁ, মুখেদি ফেন ওলাইছে, টেম্পাৰেচাৰ চালোঁ 101, থাৰ্মোমিটাৰৰ পৰা ৰঙা হৈ আহিছে। ফুড পয়জনিং বুলি মই কৰ্টা লাইফ জিত আৰু কনচিপ্লেক্স মাৰিছোঁ। 200 টকা এটা লৈছোঁ। হয়, মৰি থাকিল বুলি তেখেতে আহি ফোন কৰিছে মানে মোক। ব্যুৰ' ৰিপৰ্ট, নৰ্থ ইষ্ট ডেইলী।